নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ বিষয়ে ক'বলৈ গৈ আছোঁ যিজনৰ বিষয়ে জনাৰ পিছত আপুনিও আপোনাৰ জীৱনত কিবা এটা কৰিবলৈ অলপ হ'লেও সাহস পাব। হয় বন্ধুসকল, আপোনালোকে যদি ছ'চিয়েল মিডিয়াৰ লগত অলপ হ'লেও সম্পৰ্ক ৰাখিছে তেনেহ'লে হয়তো এইজন ব্যক্তিক নিশ্চয় দেখিছে। হয়, আজি মই আপোনালোকৰ আগত ক'বলৈ গৈ আছোঁ ডলি চাইৱালাৰ বিষয়ে। বন্ধুসকল, ডলি মূলতঃ নাগপুৰৰ নিবাসী আৰু ডলি চাইৱালা তেওঁৰ চাহ বিক্ৰী কৰাৰ ইউনিক ষ্টাইল আৰু চুলি কাটিঙৰ বাবে বিখ্যাত। আজি মই আপোনালোকক জনাম যে ডলি চাইৱালাই এটা দিনত কিমান টকা উপাৰ্জন কৰে, ডলি কেইখন গাড়ীৰ মালিক আৰু পূৰ্বতে ডলিয়ে কি কৰিছিল। বন্ধুসকল, ডলিয়ে নিজৰ দেউতাক আৰু ককায়েকৰ এখন সৰু দোকানত তেওঁৰ নিজৰ ষ্টাইলত চাহ বিক্ৰী কৰে। ডলিয়ে চাহ বিক্ৰী কৰিবলৈ লৈ আহে এখন KTM বাইক। ডলিৰ আচল নাম জানিব পৰা মতে ডলিয়ে হয় আৰু তেওঁ এজন মাৰাঠী পৰিবাৰৰ ব্যক্তি। সেয়েহে ডলিয়ে মাৰাঠী কোৱাৰ লগতে হিন্দী ভাষাত কথা কয়। ডলি ভাইৰ এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'লে ডলি ভাই ক্লাছ 4 লৈকে পঢ়িছিল আৰু জন্ম হৈছিল 1994 চনত আৰু আজিৰ সময়ত তেওঁৰ বয়স 30 বছৰ। সৰুৰ পৰাই ডলি ভাইৰ পঢ়াৰ প্ৰতি ইমান বেছি ইচ্ছা নাছিল, সেয়েহে দেউতাকৰ লগতে ককায়েকৰ চাহৰ ব্যৱসায়ত নিজকে নিয়োগ কৰিছিল। লকডাউনৰ আগৰ কথা, ডলি ভাইৰ চাহ বনোৱাৰ ষ্টাইল দেখি দুই এজন ব্যক্তিয়ে ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল আৰু ৰাতিটোৰ ভিতৰতে ডলি ভাই হৈ পৰিছিল ভাইৰেল। আৰু সেই তেতিয়াৰ পৰাই আজিলৈকে ডলি ভাইয়ে চাহ বিক্ৰী কৰি আছে। আৰু জানিব পৰা মতে লকডাউনৰ সময়ত ডলি ভাইক সেই ঠাইত চাহ বিক্ৰী কৰিবৰ কাৰণে মানা কৰা হৈছিল, কাৰণ ডলি ভাইয়ে য'তেই চাহ বিক্ৰী কৰে তাতেই মানুহৰ ভিৰ হয়। ডলি ভাইৰ ফেমিলি বেকগ্ৰাউণ্ড যদি চাওঁ, ডলি ভাইৰ মাক দেউতাকৰ লগতে ডলি ভাইৰ এজন ককায়েক আছে আৰু প্ৰথমে এটা মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰা ডলি ভাই আজি কেইবাতলা বিল্ডিঙৰ মালিক। আজি কিছুদিন পূৰ্বে ডলি ভাইয়ে এখন বিলাসী বাহনো ক্ৰয় কৰিছে। ইয়াৰ লগতে ডলি ভাইয়ে এটা দিনত চাহ বিক্ৰী কৰি প্ৰায় 40,000 টকা ইনকাম কৰোঁ বুলি ডলি ভাইয়ে এটা ইণ্টাৰভিউ যোগে জনাইছে। আজি কিছুদিন পূৰ্বে মাইক্ৰ'ছফ্টৰ অধ্যক্ষ বিল গেটছে ডলি চাইৱালাৰ ওচৰত চাহ খাবলৈ আহিছিল। বিল গেটছ হৈছে মুকেশ আম্বানীতকৈ ধনী ব্যক্তি, কাৰণ মুকেশ আম্বানী হৈছে বিশ্বৰ 9ম ধনী ব্যক্তি, কিন্তু বিল গেটছ হৈছে বিশ্বৰ 7ম ধনী ব্যক্তি। আৰু তেনে এজন ব্যক্তিয়ে ডলি চাইৱালাৰ ওচৰত চাহ খাবলৈকে আহিছে। সেই 5 টকাত আপোনাৰ মোৰ দৰে সাধাৰণ ব্যক্তিক চাহ বনাই খোৱা ব্যক্তিজনে আজি বিশ্বৰ 7ম ধনী ব্যক্তিজনক চাহ বনাই খুৱাইছে। সেয়েহে আমি আমাৰ নিজৰ কামটোক লৈ কেতিয়াও দুখ কৰিব নালাগে, মাত্ৰ ইয়াক মনৰ পৰা কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু যদিহে নিজৰ কামটোৰ প্ৰতি নিষ্ঠা আৰু সততা থাকে, এদিন নহয় এদিন সফল হ'বই। আৰু তাৰে এটা ডাঙৰ উদাহৰণ হ'ল ডলি ভাই। সকলোৱে নিজৰ কামটোৰ লগতে বেলেগৰ কামটোকো সন্মান জনাওক আৰু ইজনে আনজনক সহায় কৰক। বন্ধুসকল, পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰ আজিলৈ আহিছোঁ। জয় আই অসম।